কৰিছিল 2016 চনতো কাজিৰঙাত বিদেশী বুলি কৈ উচ্ছেদ কৰিলে কি কৰিলে তেওঁলোকক সকলোকে উচ্ছেদিতসকলক 14,72,00,000 টকা দিলে আৰু মাটিও দিলে তাৰ পাছত গৰুখুটিত যেতিয়া উচ্ছেদ কৰিলে 2047টা পৰিয়াল 1 বিঘাকে দিলে ক'ত দিলে দলগাঁৱত দিলে তাৰ পাছত তেওঁলোকক জনামতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ বনাই দিছে তেওঁলোকক ধুবুৰীত এতিয়া যাক উচ্ছেদ কৰা হৈছে তেওঁলোককো 50,000কে টকা দিব আৰু তেওঁলোকক মাটি দিয়াৰ প্ৰতিশ্ৰুতি ইতিমধ্যে দিছে তাৰ মানে এইটো এটা সেন্সেশন মানুহৰ মাজত এটা সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি কৰি ৰাজনৈতিক বৈতৰণি পাৰ হ'বৰ কাৰণে চিন্তা চৰ্চা কৰিছে বিদেশীক যদি উচ্ছেদ কৰিছে বিদেশীক কৰায়ত্ব কৰিব লাগে ডিটেনশন কেম্পত ৰাখিব লাগে তেওঁলোকক ইয়াৰ পৰা বিতৰণ কৰিব লাগে ভোটাৰ তালিকাৰ পৰা নামকৰ্তন কৰিব লাগে কিন্তু এই যে ইয়াত উচ্ছেদ কৰি বেলেগত মাটি দিছে বেলেগত উচ্ছেদ কৰি বেলেগত মাটি দি মানুহৰ মাজত যিটো সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি কৰিছে ইয়াৰ মূল আৰু অন্তৰ্নিহিত লক্ষ্য আৰু উদ্দেশ্য হ'ল 26ৰ নিৰ্বাচন অসমৰ জাতীয় জীৱনৰ সংকট মোচন কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে কোনো কাম কৰা নাই নিজৰ ৰাজনৈতিক ভৱিষ্যতৰ সংকট মোচন কৰিবৰ কাৰণে এই কামবোৰ কৰা আৰম্ভ কৰিছে আৰু সেই কাৰণে মুখ্যমন্ত্ৰীৰ এই কামক আমি ৰাষ্ট্ৰদ্ৰোহ বুলি কৈছো মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰদ্ৰোহ কৰিছে কাৰণ অবৈধ বিদেশীক যদি মাটি দিছে অবৈধ বিদেশীক যদি টকা পইচা দিছে তেতিয়াহ'লে ৰাষ্ট্ৰদ্ৰোহ কৰিছে দেশৰ প্ৰধানমন্ত্ৰীয়ে অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে শক্তিশালী ব্যৱস্থা গ্ৰহণ কৰিব লাগে এইটো আমাৰ স্পষ্ট দাবী আৰু আমি আজি সংবাদ মেলখন অসমৰ সমাজ জীৱনত চলি থকা কথা বতৰা ঘটনা কিছুমানকে লৈছো দেখিছো যে ভয়ংকৰ পৰিৱেশ আৰু পৰিস্থিতি আৰম্ভ কৰিছে উন্মাদ হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী যেনে তেনে যিকোনো প্ৰকাৰে 26ত তেওঁৰ ক্ষমতা বাগজৰি লাগে ক্ষমতা লাগে তাৰ কাৰণে যিকোনো স্তৰলৈ যাব পাৰে যিকোনো পৰ্যায়লৈ কাম কৰিব পাৰে আৰু তাৰ কাৰণে যিকোনো মানুহক ব্যৱহাৰ কৰিব পাৰে যিকোনো মানুহক সেই কামত তেওঁ লগাই দিব পাৰে এনেকুৱা ধৰণৰ কিছুমান অসাংবিধানিক দেশৰ ন্যায়পালিকা আৰু সংবিধানত বুঢ়া আঙুলি দেখুৱা এনেকুৱা কিছুমান অসমৰ মুখ্যমন্ত্ৰীৰ আসনত থকা যিগৰাকী মুখ্যমন্ত্ৰীয়ে আইন আৰু সংবিধান ৰক্ষা কৰিম বুলি শপত লয় সেইগৰাকী মানুহে জনগণক উচতনি দিয়ে যে অস্ত্ৰৰ যোগেদিহে হেনো তেওঁলোকক নিৰাপত্তা দিব আৰু শেহতীয়াকৈ হৈ থকা ঘটনা যিবোৰ আন্দোলন হৈছে তেওঁৰ পৃষ্ঠপোষকতাতে ঘটনা ঘটা বুলি মানে এই আন্দোলনবোৰ চলি থকা বুলি উল্লেখ কৰে তাৰ মানে প্ৰভোকেশ্যন তাৰ মানে মানুহক উত্তেজিত কৰি মানুহক সাম্প্ৰদায়িকতাৰ মাজলৈ ঠেলি দি শিৱসাগৰীয়া ৰাইজে যোৱাকালি নাগৰিক সভা দি মুখ্যমন্ত্ৰীক বুজাই দিলে যে এইটো অসমৰ জনগণৰ এইটোহে মানসিক এইটোহে মন এইটোহে চিন্তা আৰু দৃষ্টিভংগী মুখ্যমন্ত্ৰীক কালি বুজাই দিয়া শিৱসাগৰীয়া ৰাইজক ধন্যবাদ জনাইছো কৃতজ্ঞতা জ্ঞাপন কৰিছো অন্ততঃ ইমান কুটিল ষড়যন্ত্ৰকো শিৱসাগৰীয়া ৰাইজে উফৰাই দিলে বুজাই দিলে যে অসমৰ জনগণ বিদেশীৰ বিৰুদ্ধে আছে এতিয়া শেহতীয়াকৈ এই গোটেই এটা ভয়ংকৰ সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি কৰি তেওঁলোকে কাৰ যোগেদি নাগৰিকত্ব দিয়াৰ যিটো ব্যৱস্থা সেইটো কাৰ্যকৰী কৰিবৰ কাৰণে যিসকল মানুহৰ নাম ডিভোটাৰ আছে তেওঁলোকৰ ডিভোটাৰ কেছ চলি আছে 2014 চনৰ 31 ডিচেম্বৰলৈকে তেওঁলোকৰ নাম তেওঁলোকৰ পৰা গোচৰ প্ৰত্যাহাৰ কৰিবৰ কাৰণে বা মানে 2014 চনৰ 31 ডিচেম্বৰলৈকে থকা যিসকল বিদেশী তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰিবৰ কাৰণে চৰকাৰৰ যিখন জাননী এই নিৰ্দেশনাই পুনৰ প্ৰমাণ কৰিছে যে অসমত আৰু 43 বছৰ বিদেশীৰ বোজা দিবৰ কাৰণে তেওঁলোকে যিখন আইন আনিলে যিখনৰ যোগেদি আমাৰ ভাষা কৃষ্টি সংস্কৃতি নিষেধ কৰা ৰাজনৈতিক ভৱিষ্যত ধ্বংসৰ মুকলি ঠেলি দিয়া আমাৰ মাটি বেটি লৈ বিদেশীক দিয়া যিটো ষড়যন্ত্ৰ ইয়াক কাৰ্যকৰী কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে এই কাম কাজ কৰি আচলতে আমাৰ অসমৰ মানুহক সংকটৰ মাজলৈ ঠেলি দিছে সংকট মোচন কৰিব যদি দায়িত্ব আছিলে মুখ্যমন্ত্ৰীয়ে তেতিয়া বিজেপি চৰকাৰে যোৱা 10 বছৰ যোৱা 9.5 বছৰ অসমত 5 বছৰ সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব